Hello everyone, খুলুমবাই সকলোকে নমস্কাৰ জনালো আজি দুপৰীয়া সাজ বনাম বুলি লৈছো আজি আসলতে হাহুৱাৰ ডিমান্ডৰ এখন তৰকাৰী বনাম তেও মানে বহুত দিনৰ পৰা কৈ আছিল অনলা খাম বুলি আৰু এই অনলা তৰকাৰীখন হৈছে বড়সকলৰ এখন ফেমাস তৰকাৰী তো বড়সকলে গম পায় মানে আমাৰ বড়সকলে গম পায় যে অনলা বুলি ক'লে গতিকে এই অনলা তৰকাৰীখন আজি বনাম আৰু লগতে আপোনালোকৰ লগতে শেয়াৰ কৰিম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু এই বাহৰ গজাৰে আজি বনাম অনলা তৰকাৰী আৰু বাহৰ গজা নিদিয়াকৈ বনাব পাৰি সিম্পল ভাবে কিন্তু যেহেতু বাহৰ গজাটো আছেই আৰু আনিছিলো এই বাহৰ গজাটো তো এইটোৰে বনাম বুলি ভাবিছো আৰু এই বাহৰ গজাটো এনেকৈ ধুনিয়াকৈ বাকলিখিনি কেলাই ল'ব লাগিব কোমল অংশখিনিহে আসলতে ব্যৱহাৰ কৰা হয় খাবলে যিখিনি টাইট অংশ থাকে সেইখিনি কাটি পেলাই দিব লাগে আৰু এনেও কোমলে আছে বাহৰ গজালিটো তো এয়া হৈ গ'ল মোৰ ধুনিয়াকৈ কাটি ললো বাকলিখিনি কেলাই ললো তাৰ পিছত এনেকৈ সৰু সৰুকৈ কাটিছো ইমান সৰুও নহয় মিডিয়াম সাইজত কাটিছো কাৰণ বেছি সৰুকৈ হলে গলি গলে বেয়া লাগিব গুটা গুটা থাকিলে ভাল লাগে আৰু ইয়াতে দি দিছো অকমান কলৰ খাৰ আৰু এই খাৰখিনি দিয়াৰ লগে লগে ইয়াত যদি তিতা ভাব থাকে সেইখিনি নোহোৱা হৈ যাব আৰু লগতে অকমান নৰমো হৈ থাকিব আৰু নেক্সট মই এই কেৰাহীত অকমান পিয়াজ ভাজি লৈছো আৰু ইয়াতে দি দিম মই অকমান আদা নহৰুৰ পেষ্ট তেনেকৈ দি মেলি অকমান সময় এইখিনি ভালকৈ ভাজি লম আৰু এই অনলা তৰকাৰীত আসলতে বিশেষ তেনেকুৱা বেছি মছলা প্ৰয়োজন নহয় আৰু বেছি মছলা দিলে বেয়াহে লাগিব খাবলে তো ইয়াতে মই হালধি দি পেমেলি অকমান পিয়াজখিনি ভালকৈ ভাজি লৈ ইয়াতে চিকেনখিনি দি দিছো আৰু এয়া মই চিকেনেৰে বনাম তো এয়া লোকেল চিকেন লৈছো ব্ৰইলাৰ হলে তেনেকৈ ইমান এটা ভাল নালাগে খাবলে তো লোকেল চিকেনে বনালে বেছি ভাল হয় সোৱাদ হয় তো এয়া দি দিলো আৰু এইখিনি অলপ সময় ভালকৈ ভাজিব লাগিব ভাজি ললো তাৰ পিছতে নেক্সট মই এই বাহৰ গজাখিনি ইয়াতে দি দিলো আৰু এইখিনি দিয়াৰ পিছতো অকনমান সময় লৰাই ভাজিব লাগিব যেহেতু বাহৰ গজালিখিনিও সিজিব লাগিব তো ইয়াতে মই দি দিম অকনমান পানী প্ৰথমে আৰু পানী দি মেলি অকনমান ভালকৈ সিজিব দিম তাৰ পিছতে নেক্সট আৰু অকমান পানী দি দিম মানে এইখিনি কমপ্লিট সিজি যোৱালৈকে যিখিনি পানী লাগে সেইখিনি পানী মই ইয়াতে দি দিছো আৰু কাৰণ চিকেনখিনিও সিজিব লাগিব সেই গতিকে পানীখিনিও ভাল অলপ বেছিকৈ লাগিব আৰু নেক্সট মই এয়া চাউলৰ গুড়ি দি দিছো ইয়াতে চাউলৰ গুড়িখিনি পানীৰ লগত মিলাই ৰাখিছিলো আৰু এনে গুড়ি শুকান গুড়িও দিব পাৰি কিন্তু শুকান গুড়ি দিলে লাগি যোৱাৰ অকমান ভয় থাকে সেই গতিকে মই পানীৰ লগত মিলাই লৈছো আৰু ইয়াতে দি দিছো অকমান কলৰ খাৰ তো এনেকৈ দি মেলি এইখিনি মই ভালকৈ লৰাই থাকিম আৰু লাষ্টত দি দিম ইয়াতে নিমখ আৰু নিমখ কিন্তু অলপ সৰহকৈ লাগে ইয়াতে অনলা তৰকাৰীত যেহেতু গুড়া হয় চাউলৰ গুড়ি হয় সেই গতিকে নিমখখিনি অলপ বেছিকৈ লাগে আৰু এইখিনি ভালকৈ উতলিবলৈ দি মেলি লাষ্টত মই ইয়াতে দি দিছো আদা অকমান গ্ৰেট কৰি ৰখা সেই আদাখিনি অকমান দি দিছো আৰু তাৰ পিছত দি দিছো ইয়াতে বন ধনিয়া পাত অকমান আৰু এই অনলা তৰকাৰীখন আমাৰ বড়সকলে বিভিন্ন ধৰণে বনায় কেতিয়াবা মাছৰ লগতো বনাই খায় কেতিয়াবা গাহৰি মাংসৰ লগতো বনাই খায় আৰু বাহৰ গজা নিদিয়াকৈ বনাই খাব পাৰি তো যিয়ে নহওক মোৰ আজি অনলা তৰকাৰীখন কমপ্লিট হৈ গ'ল আৰু এয়া খাবলৈ ৰেডি কৰিছো অনলা তৰকাৰী মই কিন্তু আমাৰ বড়সকলৰ নিচিনা ইমান এক্সপাৰ্ট নহয় মানে অনলা তৰকাৰী বনোৱাত তথাপিতো হাগুৱাই খাম বুলি কোৱা বাবে বনালো আৰু শেষত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো বাই বাই